খালি এটা উৎপাত মোৰ মনত আছে তোমাৰ সেইটো মানে আউট অফ লিমিট সেইটো কোনো ভাল নাপাব মোৰ লগৰ ছোৱালী এজনী আছিলে পাৰমিতা তাইৰ নামটো তাই মানে তোমাৰ বহুত ঠাণ্ডা মই নাৰ্চাৰীৰ পৰা ক্লাছ তেতিয়া কিমান ক্লাছত আছিলোঁ ন ক্লাছ 8 নে 7ত আছিলোঁ তাইৰ মাতটো মই কেতিয়াও শুনি নাপালোঁ ইমানেই মনে মনে থাকে তাইৰ লগত মানে কথা পাতিবলৈ চেষ্টা কৰোঁ কিন্তু তাই অকল মানে মাথাটো হিলাই পেলাই থৈ দিয়ে আৰু তাইৰ লগত কথা পতা অকল এজনী ছোৱালী আছে তাইৰ নামটো তানিশা খুব ভাল পাব সিহঁতৰ নামটো লোৱাৰ কাৰণে ক'ত বা আছে এতিয়া নাজানো ক'লৈ গ'ল মানে আৰু তাইৰ পাৰমিতাৰ এদিন মাথাটো ঘূৰাই আছিল স্কুলত থাকোঁতে তোমাৰ এছেম্বলি কৰি পেলাই আহিলোঁ আৰু ক্লাছৰুমলৈ আমাৰ সদায় তোমাৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ আগত মেডিটেশ্যন কৰিব দিয়ে কিছুমান প্ৰাণায়ামছ কৰিবলৈ দিয়ে আৰু সেইবোৰ চব হৈ গ'ল তাই মাথাটো ঘূৰালে তাই কাক ক'ব এতিয়া বেষ্ট ফ্ৰেণ্ডজনীকে ক'ব তানিশাক ক'লে মোৰ মাথাটো ঘূৰাইছে বুলি তাৰপিছত তেতিয়া আমাৰ ইংলিছ টিচাৰ আছিলে ৰবীন কুলি বুলি কোৱা ছাৰ এজন তাৰপিছত তাই পোনে ছাৰে ক'লে অফিচ ৰুমলৈ লৈ যোৱা বুলি তাৰপিছত তাই আহি আছিলে তোমাৰ ধৰি লওক ক্লাছৰুমটো আমি বহি আছোঁ নহয় এইফালে দৰ্জাখন আছে আৰু তাই একেবাৰে ছাইডৰ ৰ'দত বহি পেলাই গৈ আছিলে বেচাৰি দৰ্জাখনৰ ফালে তাৰপিছত মাথাটোতো ঘূৰাই আছে ছাইডতে বৰ্ডখন আছিলে ছুইচ বৰ্ডখন তাই দৰ্জাখনৰ ফালে নগ'লগৈ মানে মাথাটো ঘূৰাই গৈ পেলাই তোমাৰ ছুইচ বৰ্ডখনত খুন্দা মাৰি দিলেগৈ লাইট চাইট চব অন হৈ গ'ল তাৰপিছত চবে দিলে নহয় হাঁহি পেলাই বেয়াও লাগিছে উঠাবলৈ গৈছোঁ বাৰু তাৰপিছত মই কি হ'ল বুলি যেতিয়া ছাৰ সুধিলে তাৰপিছত মই দিলোঁ নহয় গৈ পিনে ছাৰ হেণ্ডেল পোনাব নোৱাৰিলে বুলি তাৰপিছত বেয়া উৎপাত তাৰপিছত বেয়া উৎপাত ক্লাছত আৰু সেইটো কাৰণে বাৰু পিটিছেও মাৰো খাইছোঁ মাৰো খাইছিলোঁ